নতুনকৈ বিয়া হোৱা বোৱাৰীসকলে কেইবাৰ মিলন কৰিব বিচাৰে? উত্তৰ ৩ বাৰ। ছোৱালীৰ কোনটো অংগত ধৰি মিলন কৰিলে ভাল হয়? উত্তৰ কঁকালত ধৰি। মহিলাই কেনেকুৱা লিংগৰ পুৰুষৰ লগত মিলন কৰি ভাল নাপায়? উত্তৰ সৰু আৰু চুটি লিংগ। কেনেকুৱা ছোৱালী বিয়া পাতিব লাগে? উত্তৰ অলপ লাজ কৰা ছোৱালী। মহিলাসকলৰ ছেক্স উঠিলে আপুনি কেনেকৈ গম পাব? উত্তৰ ছেক্স উঠিলে মুখখন ৰঙা হৈ যায়। কোনবোৰ বোৱাৰীৰ স্তনবিলাক টাইট থাকে? উত্তৰ ক্ষীণ বোৱাৰীসকলৰ স্তনবিলাক টাইট থাকে।